Hello friends, আজি আমাৰ TheBestie's Kitchen আছে তিলৰ হৈতে মুৰ্গীৰ মাংস। তিলখিনি roast কৰি আমি তাক গুৰি কৰি ললো। এতিয়া সেম পদ্ধতি। পিয়াজ লাগিব, বিলাহী লাগিব, জলকীয়া, আদা, নহৰু আৰু মছলা আৰু চিকেন। কেৰাহীত আমি গোটা মছলা দিলো। ইয়াৰ পাছত পিয়াজখিনি দি তাৰ ওপৰত আমি আদা নহৰু পেষ্টখিনি দি লম। পিয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত চিকেনখিনি দি লৈ তাক আমি ৰঙচুৱা হোৱালৈ ভাজি থাকিম। ৰঙচুৱা হোৱাৰ পাছত তাত আমি মছলা এড কৰিম, যেনে জালুক, জিৰা, ধনিয়া পাউডাৰ আৰু অলপ কালাৰটোৰ কাৰণে ৰেড চিলি। মাংসখিনি সিজি অহাৰ পাছত ইয়াত আমি পিচি লোৱা তিলখিনি এড কৰিলোঁ। এতিয়া দেখিছেনে তিলৰ এটা নিজস্ব কালাৰ ওলাই আহিছে। এতিয়া আমি ইয়াত অকণ পানী ঢালি দি উতল আহিবলৈ দিলোঁ। এয়া আমাৰ তিল চিকেন আজি ৰেডি খাবলৈ।